স্বাৰ্থত এই লেন্সটো আজি গঠন কৰা ভালেমান দিন হ'ল। গতিকে আমি আশা কৰিছোঁ, মই খুব ভাল পাইছোঁ যে কিছুমান লেন্সত আমি দেখিছোঁ অনৰ্থক ইজনৰ পৰা সিজনৰ মাজত প্ৰতিদ্বন্দ্বিতা কৰিব যাওঁতে ইয়াত বহুত টকা যায়। 15জন হ'লেতো 30 লাখ মান যায়, কিন্তু আমি সেই 30 লাখ পইচা খৰচ নকৰাকৈ আমি আজি ইয়াত খুব শান্তিৰে এখন লেন্স কমিটি গঠন কৰিব পৰাটো মই গতিকে মই বিশেষকৈ আমাৰ গোলাপ দা আৰু আমাৰ শৰ্মা আৰু তেওঁলোকে যিহেতু এক্সপিৰিয়েঞ্চ, তেওঁলোকে অলপ বয়সস্থ, গতিকে আজি উঠি অহা যিসকল ব্যক্তি তেওঁলোকক যাতে আমাৰ সমবায় সমিতিখন যাতে সুচাৰুৰূপে যাতে কেনেকৈ আমি চলাই লৈ যাব পাৰোঁ। আমি দেখিছোঁ ইয়াত বহুত বছৰ আগত যেতিয়া ৰাইজংগা তেওঁলোকে আছিলে, ইয়াত তেওঁলোকে শুকান মাছ বিক্ৰী কৰি এই সমবায় সমিতিখন তেওঁলোকে চলাইছিলে। এটা সময়ত ইয়াত এখন গাড়ীও আছিলে 407, সেইখন গাড়ী লৈ আমি বহুত জেগাত বল খেলিলোঁ। ঠিক তেনেকৈ আমি যাতে লেখত ল'বলগীয়া আমি কামবিলাক কিছুমান লৈ আমাৰ যিহেতু মাননীয় চেয়াৰমেন ছাৰ তথা আমাৰ অফিচাৰ তেখেতে কৈছিলে যে বহুতো স্কিম আছে। আমি এতিয়া যিটো আধুনিক যুগত, আজিৰ যুগত আমি কি বস্তু ল'লে আমি ভাল হ'ব, যাতে কোনটো ষ্টেপত ল'লে আমাৰ যাতে সমবায় সমিতিখন যাতে গোটেই কাৰ্বি আংলঙত যাতে জিলিকি থাকে। আৰু আমাৰ বৃহত্তৰ যিটো ৰজাপথাৰ, এই বৃহত্তৰ ৰজাপথাৰ স্বাৰ্থত আপোনালোকে কাম কৰিম বুলি যিহেতু আপোনালোকে আগবাঢ়ি আহিছে, গতিকে মই আপোনালোকক পুনৰবাৰ ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যিহেতু বয়সস্থ মানুহবিলাক ইয়াত আছে আৰু এক্সপিৰিয়েঞ্চ হোল্ডাৰবিলাক আছে, তেওঁলোকক এই উঠি অহা ল'ৰাবিলাককো তেওঁলোকে ভালকৈ বুজাই মিলাই যাতে কোনো হাই কাজিয়া নোহোৱাকৈ যাতে সমিতিখন ভালকৈ চলাই লৈ যাব বুলি মই আপোনালোকক মোৰ ফালৰ পৰা বিশেষকৈ মই ইয়াৰ বাসিন্দা হিচাপে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ। জাপান চুৰু চিনিলাম কাৰ্ডম কৰি দিয়ে প্ৰয়োগ কৰাৰ পিছতে এইখন এপ্ৰভৰ ওপৰতে যিজনক চেয়াৰমেন চিলেক্ট কৰিব, যিজনক ভাইচ চেয়াৰমেন চিলেক্ট কৰিব, তেখেতেই 5 বছৰৰ কাৰণে আপোনালোকৰ বৰ্ডখন চলাই লৈ যাব পাৰিব। সেয়েহে মোৰ ফালৰ পৰা অনুৰোধ, সেইখিনি প্ৰচিডিউৰ, সেইখিনি কাম যাতে আপোনালোকে অতি সোনকালে কৰি আপোনালোকে কমেও 10 দিনৰ ভিতৰত সেইখিনি কৰি ছাবমিট কৰি দিয়ক। আৰু মোৰ ৰিপৰ্ট মই এই 2 দিনৰ ভিতৰত মই দি দিম। যিমানখিনি উইনাৰ গোটেই নামটো মই লিখি মই ৰিপৰ্টখিনি দিব লাগিব, ৰিটাৰ্ণিং হিচাপে ৰিপৰ্টটো মই দিম। তাৰপিছতে সেইখিনি 15জন সন্মানীয় সদস্যসকলে আমাৰ লেন্সৰ ভৱিষ্যত 5 বছৰৰ কাৰণে সিহঁতৰ দায়িত্বত থাকিব। সেয়েহে কিবা সুবিধা যিমান ডাঙৰ এখন লেন্সত আহিব পাৰে, যাতে আপোনালোকে বুজাবুজি কৰি ভালকৈ ছেক্ৰেটাৰী, চেয়াৰমেন, ভাইচ চেয়াৰমেন, সদস্য আলোচনা কৰি যাতে ভালকৈ চলাই নিব পাৰে, তাৰ কাৰণে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি বক্তব্য সামৰণি মাৰিম। ধন্যবাদ। Dia kota itu angsi itu kan suruh lodak anang motole apa edang tang 21 ni yang nomination file nomination ke file along Abirta cepati dun baharu dak Karbi Anglong tim Karbi Anglong hai tuliram rohan ke Japon aphan dak nilitum ningka chethe yang orang ke Japon kemi asobutha pen ini Rajapathar lens edang dong taring koraisi nomination file ini bang ke election na tarik lo sita me dak madu party tumtala dak angche contest dunde bang 3-4 kala kipi candidate tungse hayalo masih ke haya tumhan ningarong lo de ke bang bomani dak lens Iklim konflik kami tujuan masih lapen ini ke sertifikat 50 non lah hafta siang bong nak belitung chairman vice chairman angwai kalau belitung lokal EMC sini alang isi apa konpo lapen parti dan sama konpo
Ada. Dan OBC bahini Rasu bahini ka Inur bangke moina yang kipi lo. Apan betulan kepajir gitu. Ini itu untuk angkon pasti ada. Ini itu ke pudunji bangke lelo dak. Rajapathar ki om dum kiduk kala gara kan. Kelang pom thigi aphan lem semenda atum han kun di bangel hai je kiduk kela gara tu kelong nai sang kono ajar hobitha kono pipon pamilang ko la penon het kachini du na bolote non ke lada gomen atum lem saphan penang awar sai pipon ko bolo so karjilong ni lekum panin khela ke bang dholo within 10 days ang bong di Rajapathar বহুমুখী নেটৱৰ্ক মোবাইল সমিতি লিমিটেডত উপস্থিত হোৱা মিডিয়া পাৰ্চন আৰু উপস্থিত মোৰ ওচৰৰে লেমছৰ ছেক্ৰেটাৰীসকল আৰু উপস্থিত সদস্যসকল তো Rajapathar লেমছৰ 5 বছৰীয়া টাইমটো সময়টো শেষ হৈ যোৱাৰ পিছতে এতিয়া আমাক ডিপো ইয়াৰচিয়াছ পিছফালৰ পৰা ৰিটাৰ্ণিং অফিচাৰ হিচাপে 21 তাৰিখে পঠোৱা হৈছে 21 তাৰিখৰ দিনাখন মই যেতিয়া নমিনেশ্যন জনাব আহিছোঁ তেতিয়া 15জন কেণ্ডিডেটে এপ্লিকেশ্যন কৰিছে তাৰ ভিতৰৰ ফালৰ পৰা ST SC এজন কৰিছে গভৰ্ণমেণ্ট কেটেগৰীত 2জন কৰিছে আনৰিজাৰ্ভত 12জন কৰিছে সেয়েহে আমি সেইদিনাখন সন্ধিয়া 5টালৈকে ইয়াত লেমছনতে মই বহি আছিলোঁ আমাক টাইম দিয়া হৈছিলে সেইমতে আমি টাইমতে ফ'ল' কৰিছোঁ তাত 15জনে মই নমিনেশ্যন ফিলিং মোৰ ওচৰত কৰিব আহিছে সিহঁতে তো সেই 15জন নমিনেশ্যন ফিলিং কৰা কেণ্ডিডেটৰ নাম লৈ মই সেইদিনাখন 5টাত মই ছ'চাইটিখন এৰিছোঁ পিছত ৰিটাৰ্ণিং অফিচাৰত আমাৰ অফিচ ফালৰ পৰা এখন গাইডলাইন দিয়া মতে আজি ইলেকশ্যন ডেট আছিলে আজি আপোনাৰ 27 তাৰিখ ইলেকশ্যন ডেট আছিলে তো সেইখন ইলেকশ্যন কিয় নহ'ল কাৰণ ইয়াত 15জন কেণ্ডিডেটে এপ্লাই কৰিছিল সেয়েহে আমাৰ পোষ্ট আছে 15টা সেয়েহে 15জনকে মই উইনাৰ ঘোষণা আজি কৰিছোঁ আৰু সিহঁতক আজি মই উইনাৰ চাৰ্টিফিকেটটো ডিষ্ট্ৰিবিউশ্যন আমি অলৰেডি কৰি দিছোঁ বাকী ভৱিষ্যত যাতে এই 15জন মেম্বাৰ্ছ ফালৰ পৰাই চেয়াৰমেন আৰু ভাইচ চেয়াৰমেন চিলেক্ট কৰি যাতে আমাৰ পিছত ছাবমিট কৰিব সিহঁতে আৰু সেই 15জন বৰ্ডখনে কি কৰিব Rajapathar লেমছৰ ভৱিষ্যত ভালকৈ নিব বুলি মই আশা কৰিছোঁ আৰু ইয়াকে কৈ মোৰ বক্তব্য সামৰণি মাৰিছোঁ ধন্যবাদ